আজি মায়ে ছিঙিলে কচুৰ ঠুৰ আৰু লগতে ময়ো ছিঙি ল'লোঁ টেঙামৰা পাত। আজি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ এটা খুব সুন্দৰ অসমীয়া থলুৱা কচুৰ পিটিকা ভাপত দিয়া। আৰু এয়া চাওক আমাৰ সৰু সৰু জলকীয়া ভেকুৰী জলকীয়া লাগি আছে আৰু তাৰে অলপ ছিঙি ল'লোঁ ময়ো। এয়া চাওক কিমান ধুনীয়াকৈ লাগি আছে, পকিবলৈ লৈছে আৰু অলপ অলপ বুঢ়াও হৈছে। আপোনালোককো দেখালোঁ, দেখিবলৈ কি ধুনীয়া লাগিছে নহয় জানো। এয়া ঘৰৰে জলকীয়া হয়, ছিঙি ল'লোঁ। এয়া আৰু লগতে মায়ে আদা অকণ খানি ল'লে পিটিকাত দিবৰ কাৰণে। আৰু এইখিনি যাৱতীয় সামগ্ৰীখিনি মই গোটাই ল'লোঁ আৰু আপোনালোকক মই কি দিছোঁ আপোনালোকক কৈ যাম। আৰু লগতে গেছতে পাতখন অকণমান লেলাই ল'লোঁ আৰু প্ৰথমতে কচুৰ ঠুৰকেইডাল কাটি ল'লোঁ। আৰু এতিয়া মই দিছোঁ টেঙামৰা পাত। এয়া টেঙামৰা পাত অলপ দি লৈছোঁ আৰু লগতে দিছোঁ মান ধনিয়া পাত। মান ধনিয়াটো দিলে খাবলৈ ভাল হয়। আৰু অলপমান কণ বিলাহী পৰিয়ে গৈছেগৈ। আৰু লগতে দিছোঁ কেঁচা পকা মিক্স কৰা জলকীয়া আৰু থেতালি থোৱা অলপ আদা দি লৈছোঁ আৰু লগতে নহৰু অলপমান। এতিয়া মই পাতখন ধুনীয়াকৈ এটা টোপোলা বনাই ল'ম। এটোপোলা কৰি লৈছোঁ। টোপোলা কৰি এতিয়া মই এটা কেৰাহী পাতি ল'ম। এয়া কেৰাহীত অলপ সময় এতিয়া ঢাকি দিম আৰু ঢাকি ইলতি আধা ঘণ্টামান সময় এনেকৈ ইলতি কৰি থাকিম। এয়া হ'বগৈ আৰু লাহে লাহে। আৰু আপোনালোকে এনেকৈ কচুৰ ঠুৰ ভাপত দি এনেকৈ খাই চাবচোন, আৰু খাবলৈ সঁচাকৈ বহুত টেষ্টি হয়। আৰু যদি আপোনালোকে খাই চোৱা নাই আৰু এবাৰ ট্ৰাই কৰি চাব, আপোনালোকৰ খালে খাই থাকিব মন যাব। এয়া আমাৰ চাওক আধা ঘণ্টামান পাছত কচুৰ ঠুৰখিনি হৈ গ'ল ধুনীয়াকৈ। আৰু এতিয়া মই ধুনীয়াকৈ পিটিকা বনাম। এয়া পাতখনত মই বাকি লৈছোঁ। এয়া চাওক কিমান ধুনীয়া লাগিছে, একদম ইমান এটা ধুনীয়া গোন্ধ ওলাইছে। গোন্ধটোতে মানে খাওঁ খাওঁ লাগি গৈছেগৈ। এয়া মই ধুনীয়াকৈ পিটিকি লৈছোঁ হাতেৰে, একদম দেখিয়ে খাওঁ খাওঁ লাগি গৈছেগৈ। আৰু অকণমান নিমখ দি লৈছোঁ সোৱাদ অনুসৰি। এয়া পিটিকি লৈছোঁ আৰু লগতে কেঁচা মিঠাতেল দি লৈছোঁ অলপ, তেতিয়া খাবলৈ ভাল হয়। এয়া আমাৰ ৰেডি হৈছেগৈ আৰু এয়া চাওক ইমান ধুনীয়া লাগিছে। আৰু লগতে ময়ো আজি এনেকৈয়ে ভাত সাজ খালোঁ আৰু কলপাততে উলিয়াই ল'লোঁ, তেনেকৈ খাবলৈও ভাল লাগে। ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট এটা কৰি জনাবলৈ নাপাহৰিব। আৰু লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব বুলি আশা কৰিলোঁ। আজিলৈ আহিছোঁ দেই, বাই বাই।